নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ক্লাছ 4-ৰ অসমীয়া ছাবজেক্টৰ পাঠ 14-ৰ গছ যদি খোজকাঢ়ে ইয়াৰ প্ৰশ্নটো তোমালোকক লিখি দেখুৱাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে প্লিজ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা। তেতিয়াহ'লে ব'লা। গছে যদি খোজকাঢ়ে, গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজকাঢ়ে কেনে মজা হ'ব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। হাবি এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে ল'ৰা বুঢ়াই লাগি চাব। কেনে মজা হ'ব যে ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। এনেদৰে পঢ়ি ল'বা তোমালোকে। পিছত চোৱা, নেক্সট উত্তৰ দিয়া এইবোৰৰ উত্তৰখিনি আমি কৰিম এতিয়া। এতিয়া চোৱা, পদ্যটোত আমাৰ দৰে গছেও কি কি কৰাৰ কথা কল্পনা কৰা হৈছে। এতিয়া ইয়াৰ উত্তৰ, পদ্যটোত আমাৰ দৰে গছেও কথা কোৱা, ফল আনি ঘৰে ঘৰে দিয়া, আমাৰ লগত যোৱাৰ কথা কল্পনা কৰা হৈছে। তোমালোকে ইয়াৰ ডাইৰেক্ট আনচাৰ যদি লিখিব বিচাৰা তেতিয়াহ'লে ইয়াৰ পৰা লিখিবা, কথা কোৱা ফল আনি ঘৰে ঘৰে দিয়া, আমাৰ লগত যোৱা, এই যোৱালৈকে লিখিলেই হৈ যাব যদি ডাইৰেক্ট আনচাৰ লিখিব বিচাৰা, ঠিক আছে। আৰু নহ'লে এনেকৈ বনাই লিখিবা, বনাই লিখিলে বেছি ভাল হয়। যদি বনাই লিখিবলৈ অসুবিধা পোৱা তেতিয়াহ'লে ইয়াৰ পৰা ডাইৰেক্ট সিমানলৈকে লিখিবা। নেক্সট চোৱা, 2 নম্বৰ, গছে যদি খোজ কাঢ়ে তোমাৰ কেনে লাগিব। গছে যদি খোজ কাঢ়ে মোৰ বৰ মজা লাগিব। ইয়াৰ ডাইৰেক্ট আনচাৰ হ'ব ইয়াৰ পৰা, বৰ মজা লাগিবলৈকে লিখি দিবা, ঠিক আছে। নেক্সট আমি কুৱেশ্যন 3 নম্বৰ, আমাৰ মৰম চেনেহবোৰ গছে কিহত বান্ধি নিব। আমাৰ মৰম চেনেহবোৰ গছে পাতত বান্ধি নিব। ডাইৰেক্ট আনচাৰ হ'ব পাতত, পাতৰ পৰা বান্ধি নিবলৈকে শিকি ল'বা যদি ডাইৰেক্ট আনচাৰ বিচাৰা তেওঁলোকৰ কাৰণে দেই। এতিয়া চোৱা, হাবি এৰি গছ কাৰ লগত যাব বুলি ভবা হৈছে। আনচাৰ লিখিবা, হাবি এৰি গছে মানুহৰ লগত যাব বুলি ভবা হৈছে। ডাইৰেক্ট আনচাৰ ইয়াৰ পৰা লিখিবা, মানুহৰ লগত, অনলি মানুহৰ লগত লিখিলে হ'ব দেই যদি ডাইৰেক্ট আনচাৰ লাগে। চোৱা, 5 নম্বৰ, আমাৰ লগৰীয়া কোন হ'ব বুলি কোৱা হৈছে। গছবোৰ আমাৰ লগৰীয়া হ'ব বুলি কোৱা হৈছে। কি লিখিবা, ডাইৰেক্ট আনচাৰ লাগিলে গছবোৰ। চেষ্টা কৰিবা বনাই লিখিবলৈ। এতিয়া খ নম্বৰৰ 1, সৰু ডাঙৰ গছবোৰ শাৰী পাতি গ'লে কি হ'ব। সৰু ডাঙৰ গছবোৰ শাৰী পাতি গ'লে ৰাস্তাৰ দুয়ো কাষৰ পৰাই ল'ৰা বুঢ়াই লাগি চাব। 2 নম্বৰ, হাবি এৰি গছ গুচি গ'লে কাৰ কি অসুবিধা হ'ব। উত্তৰ লিখিবা, হাবি এৰি গছ গুচি গ'লে চাইকেল ৰিক্সা গাড়ীবোৰৰ অসুবিধা হ'ব, কাৰণ গছবোৰে গাড়ীবোৰক বাট এৰি নিদিব। 3 নম্বৰ চোৱা, গছ তোমাৰ ঘৰলৈ আহিলে তুমি কি কৰিবা। উত্তৰ লিখিবা, গছ আমাৰ ঘৰলৈ আহিলে গছৰ লগত বন্ধু পাতি ল'ম। এনেদৰে লিখি দিবা। নেক্সট, শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। ইয়াৰ অৰ্থবোৰ লিখিব লাগে অভিধান চাই। কিতাপৰ শেষত চাবা শব্দৰ সম্ভাৰ লিখা থাকিব, তাৰ পৰা বিচাৰি লিখিবা তোমালোকে। মজা, আনন্দ, সুখ। বিলাই, দুৰ্দশা, দুৰৱস্থা। লাগি একেথৰে একান্ত মনে, লগৰীয়া বন্ধু সংগ। এনেদৰে লিখি ল'বা।
এতিয়া চোৱা তলৰ খালী ঠাইবোৰত পদ্যটোৰ পৰা শব্দ বহুৱাই সম্পূৰ্ণ কৰা। এই পদ্যটোৰ পৰা লিখিব লাগে। গছে যদি আমাৰ দৰে লিখিবা, পাৰে কথা ইয়াত ক'ব লিখিবা। গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। কবিতাটো লিখিব লাগে, ঠিক আছে? এই পদ্যটো মানে ইয়াত লিখিবা। নেক্সট চোৱা, সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে লৰা বুঢ়াই লাগি চাব। গ নম্বৰ চোৱা, কেনে মজা হ'ব যে ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। এনেদৰে লিখি ল'বা। নেক্সট চোৱা, পদ্যটোত থকা যুক্তাক্ষৰ দুটা ভাঙি দেখুৱাই দুটাকৈ শব্দ লিখা। স্ক লিখা আছে, ক যোগ দন্তীয়া খ, কয় হয় স্ক। কি লিখিছোঁ? নক্সা ৰিক্সা। এতিয়া নয় ধন ধ চোৱা, দন্তীয়া ন যোগ দন্তীয়া ধ, নয় ধন ধ, বন্ধ বান্ধি। যুক্তাক্ষৰ গঠন কৰা। মূৰ্ধন্য খ যোগ মূৰ্ধন্য ত যোগ ৰ, স্ত্ৰ। ৰাষ্ট্ৰ লিখোঁ যে সেইটো স্ত্ৰ হয় দেই। চোৱা, দন্তীয়া ন যোগ ত, দন্তীয়া ত যোগ ৰ, নয় তয় ৰয় ত্ৰ। যেনেকে তাৰপিছত চোৱা, এইটো যন্ত্ৰ, যেনেকে যন্ত্ৰত আমি লিখোঁ নহয়, সেইটো লিখিবা। এনেদৰে চোৱা, দন্তীয়া ন যোগ দন্তীয়া ত যোগ ৰ, দন্তীয়া ন যোগ দন্তীয়া ত যোগ হচৌ। কি হৈছে? যেনে নয় তয় হচৌ টো। জন্তু লিখোঁ যে জন্তু, সেইটো আমি ইয়াত এইটো যুক্তাক্ষৰ ব্যৱহাৰ কৰোঁ। চোৱা, দন্তীয়া স যোগ দন্তীয়া স যোগ দন্তীয়া ত যোগ ৰ, হয় তয় ৰয় স্ত্ৰ। অস্ত্ৰ লিখোঁ যে, অস্ত্ৰ লিখোঁতে এই স্ত্ৰ ব্যৱহাৰ কৰোঁ আমি, ঠিক আছে? পদ্যটোৰ পৰা বিচাৰি উলিয়াই লিখা বিশেষ্য পদবোৰ, যিবোৰ নাম বুজোৱা শব্দবোৰ লিখি ল'বা, ঠিক আছে? যেনে গছ, ঘৰ, ফল, পাত, হাবি আৰু কিবা কিবি আছে, সেইবোৰ লিখি ল'বা। বিশেষণ পদবোৰ সৰু ডাঙৰ, মজা, বিলাই, আনন্দ, এইবোৰ লিখিব লাগিব। তাৰপিছত ক্ৰিয়াপদবোৰ, যিটোৱে কাম কৰিছে, চোৱা, যেনে কাঢ়ে, ক'ব, আনে, নিয়ে, হ'ব, যাব, যায়, এনেদৰে লিখি ল'বা। নেক্সট চোৱা, তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য লিখা। বাক্য বনাব লাগে ন, এইবোৰ আমি বাক্য বনাম। তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য লিখা। মজা, আজি আমি খেল খেলি বহুত মজা পালোঁ। নেক্সট চোৱা, মৰম চেনেহ, আইতাই মোক বহুত মৰম চেনেহ কৰে। নেক্সট চোৱা, বিলাই, আমি সকলোৱে মৰম বিলাই থাকিব লাগে। নেক্সট চোৱা, লগৰীয়া, ৰাহুল মোৰ শ্ৰেষ্ঠ লগৰীয়া। এনেদৰে বাক্য সজাবোৰ ধুনীয়াকৈ তোমালোকে লিখি ল'বা, ঠিক আছে? নেক্সট চোৱা, দলত আলোচনা কৰি লিখা। গছে আমাক কি কি দিয়ে? এতিয়া এইবোৰৰ উত্তৰ কৰিম। চোৱা, গছে আমাক কি কি দিয়ে? গছে আমাক অক্সিজেন, খাদ্য, কাঠ, ঔষধ, ছাঁ আদি দিয়ে। গছৰ পৰা আমি কি কি কৰিব পাৰোঁ? গছৰ পৰা আমি ঘৰ দুৱাৰ, দৰ্জা খিৰিকী, চকী মেজ, ডলা পাচি আদি তৈয়াৰ কৰি ল'ব পাৰোঁ। গছ নাথাকিলে আমাৰ কি হ'ব? গছ নাথাকিলে আমাৰ অক্সিজেনৰ অভাৱ হ'ব, খাদ্যৰ অভাৱ হ'ব, জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগ আদি হ'ব। ঘ নম্বৰ, গছ নাথাকিলে পশু পক্ষীৰ কি হ'ব? গছ নাথাকিলে পশু পক্ষী জীয়াই থাকিব নোৱাৰিব। বাসস্থানৰ অভাৱ, খাদ্যৰ অভাৱ, সুৰক্ষাৰ অভাৱ আদি হ'ব। এনেদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা। নেক্সট চোৱা, গছৰ পৰা আমি কি কি পাওঁ? ফল, ফুল, ছাঁ, খৰি, অক্সিজেন, কাঠ, শাক পাচলি, কাগজ আদি পাওঁ।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ তোমালোকৰ অবিহনে মোৰ চেনেলটো অকণো আগবাঢ়িব নোৱাৰিম। গতিকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।